फ्रेंड्स मोर नाम बिकाश और तुम्हारे साथ डिजिटल टेक यूट्यूब चैनल आज ये लैपटपर फुल कोर्स भिडिओ सीरीजर पार्ट 3 भिडिओ और इतना मैं तुम्हारे लैपटपर किसान एडभांस लेवलर बस्तु शिकाम जेहेतु मैं प्रिवियस भिडिओ दुटात तुम्हारे लैपटपर किसान बेसिक कामखिनि बुझाइছিলো যত মই कीबोर्ड অলপ ইন্ট্ৰোডাকশন দিছিলো আৰু লগতে আমাৰ लैपटपर किसान बेसिक इंट्रोडक्शन दिसिलो ता फ्रेंड्स এই ভিডিও যদি তোমালোকে চোৱা নাই তেতিয়াহলে মই আই বাটনৰ লিংক দি দিছো তোমালোকে তাত গৈ চাই লবা তা फ्रेंड्स এই ভিডিওটো তোমালোকক মই ল্যাপটপৰ ড্ৰাইভ খিনি পাৰ্টিশন কেনেকৈ কৰে হেতু শিকাম যেহেতু তোমালোকে যদি ল্যাপটপ নতুনকৈ কিনা তেতিয়াহলে তোমালোকক দোকানৰ পৰা বা কোৰবা অনলাইনৰ পৰা তোমালোকৰ ল্যাপটপৰ ড্ৰাইভ খিনি পাৰ্টিশন কৰি নি দিয়ে সেই তোমালোকে নিজে পাৰ্টিশন কৰিব জানিব লাগিব সেই মই তোমালোকৰ বাবে আজি এই ভিডিওত लैपटपर ड्राइव खिनि पार्टीशन केनेका करे रिनेम केनेका करे और लगते ड्राइवर पार्टीशनर लेटर केनेका चेंज करे हेतु शिकाम ता फ्रेंड्स भिडिओ स्टार्ट करू ता फ्रेंड्स लगते तुमालोक जदि मोर चैनल नतुन হয় प्लीज मोर चैनलটো सब्सक्राइब কৰি দিবা আৰু লগতে বেল আইকন প্ৰেছ কৰি দিবা যাতে মই তোমালোকৰ বাবে এনে ধৰণৰ যিমানো এডুকেশন ৰিলেটেড বা টেক ৰিলেটেড ভিডিও লৈ আহো তা তোমালোকে নটিফিকেশন জলদি পোৱা তা फ्रेंड्स फ्रेंड्स आमी आहि গৈছো আমাৰ ল্যাপটপৰ স্ক্ৰিনলৈ फ्रेंड्स आमी आहि গৈছো আমাৰ ল্যাপটপৰ স্ক্ৰিনলৈ এতিয়া আমি ল্যাপটপ আমি যিখিনি এটা মই তোমালোকক যিখিনি কাম কৰি দেখাম বুলি ক'লো সেইখিনি এতিয়া কৰি দেখাম প্ৰথমতে আমি কম্পিউটাৰৰ ড্ৰাইভৰ মই তোমালোকক দেখাই দিম মোৰ কম্পিউটাৰ কেইটা ড্ৰাইভ আছে এইখিনি আছে মোৰ কম্পিউটাৰ ড্ৰাইভখিনি বা ল্যাপটপৰ ড্ৰাইভখিনি দেখিছা লোকেলিক সি ডি ই এফ আৰু এইচ আৰু পি আছে फ्रेंड्स মই এইগিটা ড্ৰাইভৰ পৰা যিকোনো এটা ড্ৰাইভৰ পাৰ্টিশন কৰি দেখাম যেনে এইটো माई न्यू डिस्क पी आसे ना ये ड्राइव आसे 65 GB तार ভিতৰত 48 GB तो भरि আছে ইয়াকে মই পাৰ্টিশন কৰি দেখাম লগতে মই তোমালোকক ইয়াৰ ড্ৰাইভৰ লেটাৰ কেনেকৈ চেঞ্জ কৰে এই লেটাৰটো চেঞ্জ কৰা দেখাম লগতে ড্ৰাইভটো ৰিনেম কেনেকৈ কৰে যেনেকৈ মই ইয়াত কৰি দিছো নিউ ভলিউম ডি মিডিয়া ফাইলছ ষ্টুডেন্ট ফোল্ডাৰ সিস্টেম ৰিজাৰ্ভ আৰু লগতে মাই নিউ ডিস্ক বুলি কৰি থৈছো যে লেটাৰ নামটো সেইটো মই চেঞ্জ কৰি দেখাম তে फ्रेंड्स আমি স্টাৰ্ট কৰো তে তোমালোকে নিজৰ কম্পিউটাৰ বা ল্যাপটপত তোমালোকে যদি ড্ৰাইভৰ পাৰ্টিশন কৰিব বিচাৰা তেতিয়াহলে পাৰ্টিশন কৰিব ইমান টান কাম নহয় তোমালোকে সিম্পল তোমালোকে যাব লাগিব মাই কম্পিউটাৰ ক্লিক কৰিব লাগিব তাতে ৰাইট ক্লিক কৰি পেলাই তোমালোকে ইয়াৰ মেনেজ অপচন যোনটো আছে হেতুত যাব লাগিব মেনেজ অপচন যোৱাৰ পিছত তোমালোকৰ ওচৰতে ডিস্ক মেনেজমেন্টৰ এটা ডায়লগ বক্স খুলি আহিব फ्रेंड्स এয়া আমাৰ খুলি আহিছে ডিস্ক মেনেজমেন্ট কম্পিউটাৰ মেনেজমেন্ট বুলি আছে এইটো তাৰপিছত তোমালোকে যাব লাগিব এইটো ডিস্ক মেনেজমেন্ট অপশনটো ডিস্ক মেনেজমেন্ট অপশনটো যাৰ পিছত তোমালোকৰ ল্যাপটপত বা কম্পিউটাৰত যিমানো ডিস্কৰ পাৰ্টিশন থাকিব সেইখিনি গুটেখিনি আহি যাব দেখিছা फ्रेंड्स এনেকৈ फ्रेंड्स ইয়াৰ পৰা তোমালোকে যদি যোনটো ড্ৰাইভৰ পাৰ্টিশন কৰিব বিচাৰা সেই ড্ৰাইভৰ পাৰ্টিশন কৰিব পাৰা যেনে এতিয়া মই তোমালোকক কৈছিলো যে মই এইটো মাই নিউ ডিস্ক 65 GB যোনটো আছিল এইটো পাৰ্টিশন কৰি দেখাম তে পাৰ্টিশন কৰিবলৈ সিম্পল তোমালোকে এইটো ড্ৰাইভটো ক্লিক কৰি ল'ব লাগিব তাৰ পিছত ৰাইট ক্লিক কৰি পেলাই তোমালোকে ইয়াত দেখিছা না এইটো সিং ভলিউম বুলি আছে না তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত তোমালোকে অলপ ৰখিব লাগিব তা পাৰ্টিশন তোমালোকে যি কৰিব বিচাৰিছা চোৱা এন্টাৰ দ্য এমাউন্ট অফ স্পেস টু সিঙ্ক ইন এমবি তে এমবি আমি যোনটো ড্ৰাইভ পাৰ্টিশন কৰিব বিচাৰিছো যিমান পাৰ্টিশন কৰিব বিচাৰো তে ইয়াত আমি এই পাৰ্টিশনৰ এমবি সাইজটো মাৰি দিব লাগিব তাৰ পিছত আমাৰ পাৰ্টিশন হ'ব যেনে এইটো 56 GB আছে তে ইয়াত 50007 MB হৈ আছে তে মই ইয়াক কৰি দিও এনি 15 GB এটা কৰি দিও পাৰ্টিশন 15 GB এটা 15 GB কৰিব না 15000 MB কৰি দিলো তে মই লাহেকে সিঙ্কত ক্লিক কৰিলো সিঙ্কত ক্লিক কৰাৰ পিছত এইটো কৰিব লাগে নালাগে তোমালোকে ইয়াত নতুন এটা পাৰ্টিশন ক্ৰিয়েট হৈ যাব এনেকৈ পাৰ্টিশন এটা ক্ৰিয়েট কৰে তে फ्रेंड्स আমাৰ ইয়া দেখিছা আনলোকেটেড বুলি এটা স্পেস ক্ৰিয়েট হৈছে সুইট 14.65 GB এইয়া এনেকৈ আমি এটা ড্ৰাইভৰ পাৰ্টিশন ক্ৰিয়েট কৰিব পাৰো এতিয়া আমি ড্ৰাইভৰ পাৰ্টিশন ক্ৰিয়েট কৰিলেই নহব পাৰ্টিশন ক্ৰিয়েট কৰিলেও আমাৰ ইয়াত চাবা ড্ৰাইভৰ পাৰ্টিশন নাহিব কিয়নো ড্ৰাইভ পাৰ্টিশন কৰাৰ পিছত ইয়াত চোৱা ইয়াত 34 GB হৈ গ'ল 50 GB আৰু 34 GB ফুল হৈ আছে দেখা ফ্ৰী হৈ আছে দেখা আছে তো কিন্তু আমাৰ নতুন পাৰ্টিশনটো ইয়াত আহা নাই কিয় আহা নাই फ्रेंड्स যেহেতু আমি ল্যাপটপত বা কম্পিউটাৰত আমি পাৰ্টিশন কৰাৰ পিছত ইয়াক আমি মিলাই ল'ব লাগিব মানে সেটিং কৰি ল'ব লাগিব সেটিং কৰোতে আমি কেনেকৈ কৰিম হেতু দেখাই দিম তো फ्रेंड्स তোমালোকে ইয়াত আকৌ ৰাইট ক্লিক কৰিবা যোনটো পাৰ্টিশনৰ ৰিনেম কৰিব বিচাৰিছা পাৰ্টিশন কৰিবা ইয়াত নিউ সিম্পল ভলিউম বুলি অপচন আছে না তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াত দেখিছা সিম্পল একো কৰিব নালাগে ইয়াত ওয়েলকাম টু নিউ সিম্পল ভলিউম ইউজাৰ বুলি কৈছে নেক্সট কৰাৰ পিছত পাৰ্টিশনটো দেখাইছে নেক্সট কৰিলো ইয়াত এটা ড্ৰাইভৰ লেটাৰ যেনেকা লাগে তোমাক তেনেকা সিলেক্ট কৰি ল'ব পাৰা ইয়াত যেনে মই ইয়াত এটা জেড সিলেক্ট কৰি লৈছো আৰু তোমালোকে
নেক্সট কৰি দিবা তাৰপিছত ইয়াত দেখিছা ভলিউম লেভেল ইয়াতে তোমালোকে এইটো কি কয় ড্ৰাইভাৰ পাৰ্টিশ্যনৰ নেমটো চেঞ্জ কৰিব পাৰা তাৰ ওপৰতো মই ৰিনেম কৰা দেখাম বুলিয়ে কৈছোঁ যিহেতু দেখাম আৰু ড্ৰাইভাৰ পাৰ্টিশ্যন যদি আমি ইয়াত এনেকৈ ড্ৰাইভাৰ পাৰ্টিশ্যনৰ নেম আৰু লেটাৰটো এনেকৈ থৈ দিওঁ যদি পিছত চেঞ্জ কৰিবলগীয়া হয় তেতিয়া সেইটোও দেখাম বুলি কৈছিলোঁ ফ্ৰেণ্ডছ আমি চাওঁ এতিয়া আমি নেক্সট কৰোঁ পাৰ্টিশ্যনটো ক্ৰিয়েট কৰি লওঁ ফিনিছ হৈ গ'ল চাওঁ দেখিছে এইটো ফৰ্মেটিং হৈ আছে তেতিয়া আমাৰ পাৰ্টিশ্যনটো এটা আহি গ'ল দেখিলা গ্ৰীণ কালাৰ হৈ গ'ল আৰু নিউ ভলিউম 14.65 GB বুলি আহিছে হেল্ডি ইয়াত নিউ ভলিউম বুলি আহিয়ে গ'ল চাওঁচোন আমাৰ কম্পিউটাৰত আহিলে নাই লেপটপত আহিলে নাই পাৰ্টিশ্যন এই দেখিছা 14.6 GB এটা পাৰ্টিশ্যন ক্ৰিয়েট হৈ গ'ল জেড নামত নিউ ভলিউম বুলি ফ্ৰেণ্ডছ এনেকৈ আমি আমাৰ লেপটপত আমি পাৰ্টিশ্যন এটা ক্ৰিয়েট কৰিব পাৰোঁ এতিয়া ছেকেণ্ড অপশ্যনটোলৈ আগবাঢ়োঁ আমি ছেকেণ্ড অপশ্যনটো তেতিয়া কৰি চাম মই ক'লোঁ যিহেতু এতিয়া তোমালোকক পাৰ্টিশ্যনৰ ৰিনেম কেনেকৈ কৰে আৰু যদি লেটাৰ এইটো আগৰ পৰা হৈ আছে তো লেটাৰটো চেঞ্জ কেনেকৈ কৰে সেইটো দেখাম ফ্ৰেণ্ডছ চিম্পল আমি তাতে যাব লাগিব ডিস্ক মেনেজমেণ্টতে লেটাৰ চেঞ্জ কৰিবলৈ একো কৰিব নালাগে চিম্পল তোমালোকক ৰাইট ক্লিক কৰিব লাগিব তাৰপিছত ইয়াত চেঞ্জ ড্ৰাইভ লেটাৰ এণ্ড পাথ বুলি আছে না তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত লেটাৰটো চেঞ্জ কৰি দিব পাৰা চেঞ্জত ক্লিক কৰি পেলাই এতিয়া তোমালোকে এফ নহয় বোলে বেলেগ কিবা কৰিব বিচাৰিছা চিম্পল তাত যাব লাগিব মই আৰ চিলেক্ট কৰি লৈছোঁ দেখিছে অ'কে কৰি দিয়া ইয়াত দেখাই আছে লেটাৰ মেড ৰান কাৰেক্টলি ডু ইউ ৱান্ট টু কণ্টিনিউ য়েছ বুলি ক'লোঁ এতিয়া চাবা আমাৰ এইটো বেলেগ কিবা এটা হৈ আছিল ৰান ষ্টুডেণ্ট ফল্ডাৰ এফ হৈ আছিল এতিয়া দেখিছে ষ্টুডেণ্ট ফল্ডাৰ আৰ হৈ গ'ল এনেকৈ আমি যিকোনো এটা ড্ৰাইভৰ লেটাৰ চেঞ্জ কৰিব পাৰোঁ আৰু ৰিনেম কৰা অপশ্যনটো ইয়াত কৰাতকৈ আমি পাৰ্টিশ্যনতে কৰা ঠিক হ'ব তেতিয়া চাওঁচোন পাৰ্টিশ্যন কৰি দেখাম মই তোমালোকক মই এইটো কাটি দিছোঁ ইয়াতে মই তোমালোকক ৰিনেম কৰি দেখাম যিহেতু ইয়াত দেখিছে নিউ ভলিউম জেড অথনি মই ক্ৰিয়েট কৰিছিলোঁ ইয়াত ৰিনেম কেনেকৈ কৰিম ৰিনেম কৰিবলৈ চিম্পল তোমালোকক ইয়াতে ৰাইট ক্লিক কৰিব লাগিব ড্ৰাইভৰ পাৰ্টিশ্যনত তাৰপিছত ইয়াত তোমালোকে প্ৰপাৰ্টিজ অপশ্যনটো দেখিছা প্ৰপাৰ্টিজ অপশ্যনটো ওপৰতে এটা আছে ৰিনেম অপশ্যনটো ৰিনেম অপশ্যনত ক্লিক কৰিব লাগিব ৰিনেম অপশ্যন ক্লিক কৰাৰ লগে ইয়াত দেখিছে ৰিনেমৰ অপশ্যন আহি গ'ল মই ইয়াতে লিখি দিছিলোঁ ইয়াতে লিখি দিওঁ মাই ফাইল মেনেজমেণ্ট MGT লিখি দিলোঁ শ্বৰ্টকাটত মাই ফাইল মেনেজমেণ্ট এনেকৈ আমি এণ্টাৰ কৰি দিলোঁ এনেকৈ কণ্টিনিউ বুলি দেখাইছে য়েছ কণ্টিনিউ কিবা এটা ভুল হ'ল ইয়াত দেখিলা এনেকৈ আমি এটা ড্ৰাইভৰ লেটাৰ চেঞ্জ কৰিব পাৰোঁ আৰু লগতে ড্ৰাইভৰ নেম ৰিনেম কৰিব পাৰোঁ ফ্ৰেণ্ডছ আজি এই ভিডিঅ' তোমালোকে শিকিব পালা কেনেকৈ আমি এটা আমাৰ লেপটপত ড্ৰাইভৰ পাৰ্টিশ্যন কৰিব পাৰোঁ তাৰ লগতে ড্ৰাইভৰ পাৰ্টিশ্যন ৰিনেম কেনেকৈ কৰিব পাৰোঁ আৰু লগতে ড্ৰাইভৰ লেটাৰ কেনেকৈ চেঞ্জ কৰিব পাৰোঁ ফ্ৰেণ্ডছ আজি এই লেপটপৰ part 3 কোৰ্চটোত বাছ ইমানেই আমি পুনৰ লগ পাম দ্বিতীয় ভিডিঅ'ত তেতিয়ালৈকে